হয় আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰিছে যিহেতু আমি আৰম্ভ কৰোঁ। গাড়ীত পেট্ৰল শেষ হ'ল, সেইকাৰণে পেট্ৰল ভৰাবলৈ আহি গৈছে। ইয়াত ফুল টেংক ভৰাই দিবলৈ কৈছে। এতিয়া কি হয়, কিমান বিল হয় নাজানো। আৰু ইফালে তেল ভৰোৱা হৈ গ'ল, ফুল টেংক কৰা হৈ গ'ল। এতিয়া আমি কি হ'ল ৰ'বলৈ ক'লো, অকমান ৰৈ বুলি চিঞৰিলো, নুশুনিলা? শুনা নাই। কি হৈছে সেইদিনা, কালি পূজাৰ দিনাখন পুলিচে লাইচেন্সৰ কাৰণে, লাইচেন্স নহয় তিনিটা বুল আহিছিলোঁ কাৰণে আমাক ধৰিছিলে। সেইকাৰণে আমাৰ ল'ৰাকেইটাই ভুল কৰিছে। কাৰণ কি, ল'ৰাকেইটাৰ হাতত লাইচেন্স ভুলৰ কাৰণে হৈছে। মই 3জন লৈছিলোঁ, প্লাছ হেলমেট নাছিলে, মোৰ জোতা নাছিলে। সেইকাৰণে লাইচেন্সখন লৈ গৈছিলে। বাকী মই পুলিচৰ লগত কথা পাতি লাইচেন্সখন সেইকাৰণে লৈ অনা। সেইকাৰণে আমাৰ ল'ৰাকেইটাই ভয় কৰিছে যাবৰ কাৰণে, সেইকাৰণে মই আগত গৈছোঁ। বাকী আগেৰে কি হয় দেখা যাওক। বৰ্তমান আমি ক'ত পাইছোঁ, এইটো হৈছে খাৰজানপাৰত পাইছোঁ। এতিয়ানো বহুত দেৰি আছে, এতিয়ানো প্ৰায় 1.5 ঘণ্টামান লাগিব যাবলৈ। লাহে লাহে গৈ থাকোঁ। আমাৰ পাৰ্টিয়ে পূৰা লাইন লাগি গৈ আছে সেইফালে। এইখন যাত্ৰা বাছ, বহুত ধুনীয়া বাছ হয় এই যাত্ৰা। এইখন মই প্ৰায়ভাগে গুৱাহাটীত অহা যোৱা কৰি থাকোঁ। বহুত ধুনীয়া বাছ হয় আৰু বাছখন। এইফালে পুৰা হুলস্থুল কৰি গৈ আছে আমাৰ পুৰা পাৰ্টিয়ে, পুৰা জোচত আছে। বাকী যাত্ৰা কেনেকুৱা হয় এতিয়ালৈকে গৈ আছো বাৰু। এতিয়া ঠাণ্ডা অকণমান পৰিছে, ঠাণ্ডাৰ কাৰণে মোৰ ভইচটো অকণমান বেলেগ হৈ আছে। বাকী আমাৰ বহুত দিনৰ পৰা প্লেনিং আছিলে যে বাসুদেৱ স্থানলৈ যাম বুলি কৈ মই গুৱাহাটীত 3-4বাৰমান গ'লোঁ। সেইকাৰণে ছানডে যোৱা প্লেনিংটো আছিলে। গুৱাহাটীত যোৱাৰ কাৰণে মোৰ বহুতবাৰ প্লেনিং মোৰ কেঞ্চেল হৈ গ'ল। কাৰণ কি, মই গুৱাহাটীত প্ৰায় ছানডেতে যাওঁ। সেইকাৰণে বহুতবাৰ কেঞ্চেল হৈ গ'ল। এইবাৰ মানে আকৌ যাম, সোমবাৰ মঙ্গলবাৰ মই গুৱাহাটীত যাম। সেইকাৰণে আজি 6-7 বছৰমান হৈ গ'ল। তাৰ আগতে যোৱা আছিলে, যোৱাই নাছিলোঁ। এইবাৰ যাওঁ। ৰাস্তা খুবেই ভাল নহয়, বহুত চিটুৱেশ্যন বেয়া ৰাস্তা। সেইকাৰণে বেছি এটা স্পীড যাব পৰা নাই, ৰাস্তাটো বহুত বেয়া হয় এইফালে। এইবিলাক ৰাস্তা দেখিছিলে, আমাৰ মাজুলীত এতিয়াও ৰাস্তা বেয়া অৱস্থা হৈ আছে এইফালে। পাই গ'লো। আগত কি এনেকুৱা হয় নাজানো, বহুত দিনৰ পাছত গৈছোঁ, প্ৰায় 6 বছৰৰ পাছত গৈছোঁ সিফালে। আমাৰ লখিমপুৰতে হয়, সিফালে যোৱা নহয় বাৰু। সেইকাৰণে ইয়াত আহিছিলোঁ। আমাৰ যিটো প্ৰধানমন্ত্ৰী আহিছিলে এইডোখৰতে আহিছিলে, এতিয়া অহা হৈছিলে, এইকণলৈকে অহা হৈছিলে। বাকী জেংৰাত পাব মানে মোৰ লগৰ এটা মানে ট্ৰেডি এটা লৈ, ট্ৰেডিটো কাক দিব? তাৰ ভণ্টি এজনীক দিব। ভণ্টি এজনীক দিবৰ কাৰণে তাতে ৰোৱা হ'ল। সেইকাৰণে এতিয়া সেই ঘৰত সোমাই পিনি ট্ৰেডিটো দি পিনি আকৌ আছে। মই বৰ্তমান পোৱাহি নাই, ক'ত পালে ফোন এটা কৰচোন, কল এটা লগাই শুনি লওঁ ক'ত পাইছে। বাকী চাই লওঁ সিহঁতি কেতিয়া আহে, তাকে ৱেইট কৰোঁ। তাৰপিছত ৱেইট কৰি বস্তুটো দি পিনি
বাকী আমাৰ পাৰ্টি দেখিছেনে আগে আগে আহি পিনি ইয়াত কাৰণ আমি তাত ৰৈ আছো তহঁতি আহিবি বুলি তহঁতি কোনফাল দি সোমালি হা আমাৰ পাৰ্টি দেখিছে নাই ইয়াত পুৰা ৰৈ আছে এইফালে জেঙেৰাত ৰৈ আছো তহঁতি আহিবি বুলি ৰৈ আছো অভাৰ স্পীড হোৱা নাই কাৰণ ইয়াত এটা কেইদিন আগতে বহুত ভয়ানক এটা এক্সিডেণ্ট হৈছে সেইকাৰণে কিয়া নাজাৰা হে এতিয়া ব্ৰিজ আছে বাকী এক্সিডেণ্টটো ক'ত হৈছিলে স্পটটো বিচাৰি আছো স্পটটো পোৱা নাই গম নাপাওঁ ক'ত এক্সিডেণ্ট হৈছিলে সেইদিনা এক্সিডেণ্ট যে হৈছিলে ক'ত হৈছিলে থাকে আহিলে মানে দুৰ্ভাগ্য এইটোৱে কথা যে আমি এক্সিডেণ্ট আহিলোঁ কাৰণ এক্সিডেণ্ট পইণ্টটো ব্ৰিজতে আছিলে আগৰ দিনাখন আহিব লাগিব চুৰ কৰিবলৈ এইফালে আলু চুৰ কৰিবলৈ আহিব লাগিব সোণাৰী চাপৰি 3 কিলোমিটাৰ লাগিব ইয়াৰ পৰা সোণাৰী চাপৰি 3 কিলোমিটাৰ বাকী আমাৰ পাছৰ এইফালে বাসুদেৱৰ ৰাস্তালৈ গৈ আছো এইবিলাক গৰুবিলাক বহুত জমনি কৰে চাইকিং দিয়ে ঠাণ্ডা লাগিছে ঠাণ্ডা সেইকাৰণে অকমান ৰৈ পিনি এইফালে ৰ'দত ৰৈ দিলো ৰাস্তাটো বেছি সৰু আছে সেইকাৰণে অকমান অসুবিধা হৈছে মানে কি প্লেনিং ভাবিছো যে আমি বগীবিল যাম বুলি ভাবিছো নেক্সট ইয়াত যদি সোনকালে আমাৰ কামটো হৈ যায় দৰ্শনটো হৈ যায় আমি নেক্সট আকৌ বগীবিল যাবলৈ চেষ্টা কৰিম চাই লওঁ ইমানটো ভাবি থৈছো পাছত কি হয় বগীবিল যোৱাটো ক'ব নোৱাৰো Welcome to Basudev. কি হৈছে ভিতৰলৈ সোমাবলৈ নিদিয়ে গাড়ী মটৰ ইয়াতে ৰখাবলৈ দিছে নেকি ঠিকে আছে আমাৰ চাকি বন্তি কাৰণে বান্দৰ এটা আছে মানে ভয় বা বহুত বান্দৰ আছে এইফালে খাই ললে এইটো দেখিছে বান্দৰ কিমান আহি গৈছে বান্দৰ এইফালে পোৱালি বান্দৰ আছে পোৱালি বান্দৰ আছে ইয়া চব দৌৰি খাবলৈ হৈছে অলমষ্ট এয়া বন্তি চন্তি লৈ পিনি নামঘৰৰ ফালে আমি গৈ আছো আজি নামঘৰত সোমাই পিনি বন্তি চন্তি দি পিনি আকৌ বগীবিলৰ এয়া লৈ আহিছো দেখোন এয়া লৈ আনিলো এইফালে মানে চাকি বন্তি দোকান বহুত দি আছে সেইটো ল'ব নেকি বেয়া পাইছে চাগে এইফালে আমি নামঘৰৰ ফালে গৈ আছো বন্তি দিবলৈ
খোজকাঢ়ি গৈছো গাড়ী বাইক তাত থৈছো মানে ইয়াতে থব পাৰিলেহেঁতেন ভুল হ'ল আমাৰ আমি নাজানো কাৰণ তাতে থৈ গুচি আহিলো এইটো হৈছে পুখুৰী বাসুদেৱ স্থানৰ পুখুৰী হয় পুখুৰী পাৰে পাৰে গৈ আছো আৰু মেইন নামঘৰটো এইফালে আছে সেইটো নামঘৰটো দেখিছেনে এইটো নামঘৰটো মেইন গেট হয় এইটো সবে জানে আৰু নামঘৰ বুলি এইফালে দেখিছেনে মানুহ পুৰা ভিৰ লাগি আছে এইফালে বন্তি জ্বলাবৰ কাৰণে আমি জাগা পাম কি নাই বন্তি জ্বলাবৰ কাৰণে চাই লওঁ কি হয় দেৰি হ'ব 1 ঘণ্টামান দেৰি হ'ব ইফালে বন্তি জ্বলাওঁতে বহুত মানুহ দেখিছো কাৰণ কি সানডে হয় আজি সেইকাৰণে মানুহ বহুত সাবস্ক্রাইবার কমপ্লিট হয় অলমষ্ট বাসুদেৱ স্থানৰ পৰা আমাৰ দৰ্শন হৈ গ'ল দৰ্শন হৈ এতিয়া বাহিৰলৈ ওলাই আহি পিনি এতিয়া আমি নেক্সট প্লেনিং এটা কৰিছোঁ বগীবিল যাবৰ কাৰণে চাই লওঁ হোটেলত বহি কিবা এটা খাই লওঁ খাই পিনি তাৰপিছত ডিচাইড কৰোঁ যে বগীবিল যোৱা হ'ব কি নাই নহ'ব তাৰে ঠিক আছে কৰি লওঁ হোটেলত গৈ ডিচিশ্যনটো লৈ লওঁ যে কি হয় তাৰপিছত আকৌ জনাই আছোঁ যে যোৱাটো হ'ব কি নহ'ব ইমানতে বাসুদেৱ স্থানৰ ভিডিঅ' আমি সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব এণ্ড লাইক দিব